Hello everyone, good morning and welcome back to my YouTube channel. আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই আহিছো শুৱালকুছিৰ বৈশ্য স্লিক ফেক্টৰী তাত এটা শুট হ'ব আৰু শুটত কোন থাকিব আৰু কাক মই মেহেন্দি লগাম হেতু আপোনালোকে দেখা পাব আৰু মই বৈশ্য স্লিক ফেক্টৰীখনো আপোনালোকক দেখাম। এইখনে হৈছে আমাৰ শুৱালকুছিৰ বৈশ্য স্লিক ফেক্টৰী কিন্তু ফেক্টৰীত এতিয়া নুখুমাও প্ৰথমে ঘৰৰ মানুহক মাত দিও বলক। বলকচোন এতিয়া আমি এবাৰ বৈশ্য স্লিক ফেক্টৰীখন চাই আহো। ইমান ধুনীয়াকৈ গছৰ পুলিবোৰ ৰুই থৈ দিছে, ভালে লাগি যায়। আৰু এইখন হৈছে শুৱালকুছিৰ বৈশ্য স্লিক ফেক্টৰী য'ত একেবাৰে লেবৰেটৰী টেষ্টিং কাপোৰ পোৱা যায়, একদম পিয়ৰ পাটৰ কাপোৰ। বলকচোন চাই আহো। আৰু শুৱালকুছি বুলি ক'লে এই শালৰ মাতটোৰ অবিহনে আমিবোৰ আধৰুৱা। শালৰ মাতটো নহ'লে যেন কিবা এটা নাই সেনেকুৱা লাগে। আৰু এয়া ববিন বটি আছে, আজিকালি মানে কাৰেণ্টতে সব কৰিব পাৰি। পাহিবাহত আহি পালে আৰু মই এতিয়া পাহিবাৰ হাতত মেহেন্দি লগাই আছোঁ। মানে ভবা নাছিলোঁ যে পাহিবাক ইমান ওচৰৰ পৰা পাম আৰু মেহেন্দি লগাব পাৰিম। সঁচাই মোৰ বহুত ভাল লাগিছে আৰু তেখেতকতো কোনে ভাল নাপায়, তেখেতৰ মাতটো ইমান ধুনীয়া। আপোনালোকে এনে ডিজাইনটো চাই লওক। শ্বুটবিলাকত চিম্পুল কৰি দিওঁ মানে হাতৰ তলৰখিনি আৰু ওপৰৰখিনি অলপ হেভি কৰি ৰাখোঁ কাৰণ ওপৰৰখিনি বেছিকৈ শ্ব' হয়। আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট, ডিব্ৰুগড়ৰ পৰা আহিছে মেকআপ আৰ্টিষ্টজনী। আৰু এয়া আমাৰ গোটেইখিনি হৈয়ে গ'ল, কেৱল কাপোৰযোৰ অলপ ঠিক কৰাই দি আছে। পাহিবাক কেনেকুৱা লাগিছে সম্পূৰ্ণ দেখাই আছোঁ। আজি মই মেহেন্দি আঁকিছোঁ আৰু আমাৰ সকলোৰে মৰমৰ আৰু যে পাহিবা খুব ভাল লাগিছে। ইনষ্টেণ্ট মেহেন্দিটো লগাই দিছে, খুব ভাল লাগিছে। যাৰ সময় নাই মোৰ নিচিনা একচুৱেলি এইটো মেহেন্দি মই প্ৰিফাৰ কৰিম। আৰু ডিজাইনটো অফক'ৰ্চ মেটাৰ কৰে, চ' ডিজাইনটো ইমান কম সময়ত তাই ধুনীয়াকৈ আঁকি দিছে। খুব ভাল লাগিছে। এতিয়া শ্বুটটো হ'ব আৰু চ' লেটছ চি। আৰু লগতে আছে আমাৰ এগৰাকী মৰমৰ ডিজাইনাৰ পল্লৱী বা। হাই, মোৰতো বহুত ফেভৰেট হয় তেখেত, লগ পোৱা নাছিলোঁ, আজি পালোঁ। ভাল লাগিছে তোমাৰ মেহেন্দিটো, খুব কমৰ ভিতৰত খুব ধুনীয়াকৈ কৰিছে। কালাৰটো ভাল লাগিছে, গম নাপায় ইনষ্টেণ্ট মেহেন্দি। প্ৰথমে শ্বুটটো ফেক্টৰীৰ ভিতৰতে হ'ব। আপোনালোকক এনেই অলপ অলপ দেখাই আছোঁ, বেছি ভিডিঅ' কৰা নহ'ল বাৰু, তথাপিও চাই লওক। আৰু আজি পাহিবাক যোনে মেকআপ কৰি দিছে তেখেত আহিছে ডিব্ৰুগড়ৰ পৰা, তেখেতক এবাৰ মই দেখাই দিওঁ। নমস্কাৰ, মোৰ নাম সুস্মিতা গগৈ, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ ফটোশ্বুটৰ কাৰণে। বৰ্তমান মই আছোঁ শুৱালকুছিত। এতিয়া পাহিবাৰ শ্বুট হ'ল, বাকী আপোনালোকে চাব কেনেকুৱা লাগে মেকআপ। যদি বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিয়া হ'ব। থেংক ইউ। সঁচাই বহুত ধুনীয়া মেকআপ কৰিছে আৰু তেখেতক যদি কণ্টেক্ট কৰিব বিচাৰে মই নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব এবাৰ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাব নাপাহৰিব। ভিডিঅ'টো ইমান দেৰিলৈ চাই থকাৰ বাবে ধন্যবাদ।